Hi guys, welcome to my another channel, yoyoadviser English channel. So guys, as I told you earlier, if you want to learn speaking English, you have to do practice more. Without practice, you cannot learn properly. Practice means what kind of practice? I told you, you have to read newspapers every day. You have to take one articles and accordingly you have to read aloud inside the room or anywhere else where you are alone. Okay? Next thing is that the TV programs. There are several TV programs like movies, like series, where English subtitles are there. You can watch Hindi series, you can watch Hindi serials, you can watch Hindi movies, but there should be English subtitles. And then only you can learn. You have to read when they speak something in Hindi or Assamese or any other language, you have to read the subtitles properly. Or if you want to watch English movies also, that is also well and fine. But again, there should be a English subtitles. Because if there is English subtitles, you have to listen the dialogues accordingly. You have to read the dialogues. So two things you have to do together. Listening and reading. Listening and reading. So likewise, you will be more expert on that. And third thing is that the practice. Practice means you have to speak English with your child, with your grandchild, or if any child beside you, if any child staying nearby you, if any neighbor child who is going to English school, who knows English properly, so you have to practice English with them. Forget about if you do any mistake, forget about all those things. Initially, everybody is doing mistakes, but you have to practice that English, whatever you know, with your neighbor child, with your child, if any child at your home, if your niece are there, if your nephew are there, so you have to practice English with them also. বুজি পাইছে মই কি কৈছো আপোনালোকক মই আপোনালোকক বাৰবাৰ কৈ আছো যদি আপোনালোকে ইংলিশ শিকিব বিচাৰিছে ইংলিশ কথা শিকিব বিচাৰিছে তেতিয়াহলে আপোনালোকে তিনিটা প্ৰেক্টিস সদায় কৰিব লাগিব প্ৰথম কথা হল আপোনালোকে টিভিত আপোনালোকে ইংলিশ প্ৰগ্ৰাম চাব লাগিব ডিসকভাৰী হওক জিওগ্ৰাফি হওক বা ইংলিশ মুভিছে হওক চাব লাগিব কিন্তু যত আপোনাৰ ইংলিশ সাবটাইটেল থাকিব আপোনাৰ তেতিয়া আপোনাৰ দুটা কাম একেলগে হ'ব আপুনি যেটো টিভিত কৈ আছে এটা শুনিব পাৰিব ইংলিশতে আৰু আপুনি তোৰ পঢ়ি যাব পাৰিব যদি আপুনি হিন্দী সিনেমা চাই হিন্দী সিৰিজ চাই তাতেও আপোনাৰ তলত যদি ইংলিশ সাবটাইটেল থাকে সেইবোৰে চাব তেতিয়া আপুনি শুনিব পাৰিব আৰু পঢ়িব পাৰিব শুনিব পাৰিব পঢ়িব পাৰিব তেতিয়া আপোনাৰ মাইন্ডটো ক্লিয়াৰ হৈ যাব ডাউটবোৰ ক্লিয়াৰ হৈ যাব কোড আপোনাৰ কি টেন্স ইউজ হৈছে কোনটো সেন্টেন্স কেনেকৈ ফৰ্ম হৈছে কোনখিনি বস্তু ক্লিয়াৰ হৈ যাব আপোনাৰ নেক্সট হৈছে আপোনাৰ ইংলিশ নিউজপেপাৰ হওক ইংলিশ নভেল হওক আপুনি অকলে আপুনি ৰুমৰ ভিতৰত যদি ৰুম আপোনাৰ আছে ৰুমৰ ভিতৰত নিজকে লক কৰি পিনে যিকোনো এটা আৰ্টিকেল লৈ পিনে যিকোনো এটা ঘটনা লৈ পিনে হেটো চিঞৰি আপুনি পঢ়িব লাগিব তাৰ সেই পঢ়ি থাকোতে আপুনি কি গ্ৰামাৰ ইউজ হৈছে কি সেন্টেন্স আপোনাৰ হৈছে আপোনাৰ কেনেকৈ সেন্টেন্সটো ফৰ্ম হৈছে হেবোৰ জানিব পাৰিব নেক্সট আপোনাৰ ঘৰত যদি কোনোবা তেনেকুৱা আপোনাৰ ভাগিন বা ভাতিজা বা ভাতিজি আছে বা ঘৰৰ ওচৰত যদি কোনোবা তেনেকুৱা সৰু ল'ৰা ছোৱালী আছে যিবোৰে আপোনাৰ ইংলিশ মিডিয়ামত পঢ়ে বা ইংলিশ স্কুলত যায় তেওঁলোকৰ লগত আপুনি ফুলে শুদ্ধ ইংলিশত কথা পাতক এটলিষ্ট আপোনাৰ যদি ভুল হৈছে তেওঁ আপোনাক শুদ্ধ কৰি দিছে আপুনি বেয়া নাপাব আপুনি ক'ত ভুল হৈছে এইটো আপুনি ঘৰত আকৌ প্ৰেক্টিছ কৰক সো সেই তিনিটা প্ৰেক্টিছ আপুনি কৰিব লাগিব প্ৰত্যেকটো ভিডিঅ আপোনাক কৈ আছো আপোনাক লগতে আপোনাৰ যখন ডিকশনাৰী আছে ডিকশনাৰীখন আপোনাক প্ৰপাৰলি পঢ়িব লাগিব ৰেগুলাৰলি পঢ়ি পিনে আপুনি মুখস্থ কৰিলে মাইণ্ডত ৰাখিব লাগিব তেতিয়া আপুনি আগবাঢ়িব পাৰিব নহলে আপোনাক যদি অকল ঘৰত বহি থাকে তেলে আপুনি আগবাঢ়িব নোৱাৰিব প্ৰেক্টিছ ইউ হেভ টু ডু মোৰ প্ৰেক্টিছ উইদাউট প্ৰেক্টিছ ইউ কেনট লাৰ্ন ইংলিশ প্ৰপাৰলি দ্যাটস দ্য থিংস এণ্ড দ্যাটস দ্য ফৰ্মুলা সো আজি মই আপোনাক এনেকুৱা এটা বস্তু শিকাম যেটো বস্তু আপোনাৰ ইংলিশ গ্ৰামাৰত বহুত ইম্পৰ্টেন্ট ঠিক আছে সো এই বস্তুটো আপোনাক ভালকৈ শিকি ললে অকমান আপোনাক হেল্প কৰিব আৰু আপোনাক যেনেকৈ আগতে মই কৈছো আপোনাক সো যোনে আপোনাৰ ইংলিশ গ্ৰামাৰখন কিনে আপোনাৰ মডাৰ্ন ইংলিশ গ্ৰামাৰ হেখন আপোনাক আজিয়ে কিনি লওক আগতে কৈছো আপোনাৰ এংলো এছএমএছ এডিশন হয় আপোনাৰ নবকান্ত বৰদলৈ আপোনাৰ ৰাইটাৰ হয় সো মডাৰ্ন ইংলিশ গ্ৰামাৰ বহুত ধুনীয়া গ্ৰামাৰ আপোনাৰ এখন আজিৰ দিনৰ বহুত ডিমান্ড আছে কিনি লওক আপুনি প্ৰেক্টিছ আৰম্ভ কৰক ঠিক আছে গতিকে আজি ভিডিঅ'টোত মই ইংৰাজীত কথা কওঁতে কিছুমান আমাৰ ভুল হয় সৰু সৰু ভুল হয় মানে ডাঙৰ ভুল নহয় আৰু ভুল হ'বই গতিকে সেই ভুলবোৰৰ বিষয়ে কিছু আলোচনা কৰিম ভালকৈ শুনি ল'ব আপোনালোকে ঠিক আছে প্ৰথম কথা হ'ল আপোনাৰ মিষ্টাৰ আপুনি যেতিয়া নিজৰ পৰিচয় বেলেগক দিব আপুনি কেতিয়াও নিজকে মিষ্টাৰ বুলি নকব যে মই মিষ্টাৰ ইউ এডভাইজাৰ মই মিষ্টাৰ মৃদুল বা মই মিষ্টাৰ আপোনাৰ আলী এনে নকব আপোনাৰ পৰিচয় দিওঁতে সদায় আপুনি আই এম মিষ্টাৰ ৰাও আই এম মিষ্টাৰ ইউ এডভাইজাৰ এনে নকব আপুনি ডাইৰেক্ট কব আই এম yoyoadviser
I am Rao, I am Ali, I am Mridul এনেকে ক'ব ঠিক আছে কিন্তু নিজৰ নামৰ আগত মিস্টাৰ নলগাব লিখতে বেলেগ কথা মই কোৱা কথা কৈছো লিখতে আপুনি লিখিব পাৰে কিন্তু কতে আপুনি নিজকে আপুনি মিস্টাৰ বুলি পৰিচয় নি দিব কিন্তু আপুনি যদি বেলেগ এজন ব্যক্তিৰ পৰিচয় দিবলৈ গৈ আছে বেলেগ এজন ব্যক্তিক সাপোজ আপোনাৰ বন্ধু এজন আপোনাৰ লগত আহিছে আৰু সন্মুখত আপোনাৰ বন্ধু এজন আছে তেতিয়া আপোনাৰ বন্ধুজনৰ পৰিচয় কিন্তু আপুনি মিস্টাৰ বুলি ক'ব পাৰে জি এনে ক'ব পাৰে মিট মাই ফ্ৰেণ্ড মিস্টাৰ মৃদুল মিট মাই ফ্ৰেণ্ড মিস্টাৰ অনিল মিট মাই ফ্ৰেণ্ড মিস্টাৰ আহমেদ এনে ক'ব পাৰে ঠিক আছে বা আপুনি বেলেগ ব্যক্তিৰ কথা কৈ আছে যিনি আপোনাৰ লগত নাই বা বেলেগ ব্যক্তি এজনৰ বিষয়ে কথা পাতিছে বেলেগৰ লগত বা কৈ আছে তথাপি আপুনি মিস্টাৰটো লগাব পাৰে কিবা ইন্টাৰভিউতে হওক বা কিবা বেলেগ কামতে হওক বা কিবা মিটিংতে হওক আপুনি যদি বেলেগ মানুহৰ বিষয়ে ক'ব বিচাৰিছে আপুনি মিস্টাৰ লগাব লাগে অফ কোৰ্স লগাব লাগে মিস্টাৰ লগালে কি হয় আপোনাৰ অকমান শুনিবলৈ ভাল লাগে লাগে হি সৰুৱে হওক লাগে হি আপোনাৰ ডাঙৰ মানুহে হওক জুনে হওক আপোনাৰ সো মন ৰাখিব নিজৰ নামৰ আগত কিটা মিস্টাৰ নলগাব বেলেগৰ নামৰ আগতে সদায় মিস্টাৰ লগাব আৰু এটা আপোনাৰ সিম্পল ভুল আছে যেনেকি বহুত মানুহে কৰে হেতু হৈছে আপোনাৰ ৰিড আৰু ৰেড R E A D read আৰু R E A D read এটো কিন্তু আপোনাৰ প্ৰেজেন্ট আৰু পাস্ট হয় মানে মই এখন কিতাপ বৰ্তমান পঢ়ি আছো I am reading book কিন্তু মই কিতাপ এখন পঢ়িছিলো যদি অতীতক ক'ব লগা হয় I read a book ক'ব লাগিব স্পেলিং টো কিন্তু সেম লিখতে কিন্তু সেম হ'ব R E A D কিন্তু যদি আপুনি বেলেগক ক'ব খুজে যে মই 1 ঘণ্টা আগত এই কিতাপখন পঢ়িছিলো 1 hour back I read this book read মন ৰাখিব ৰেড মানে ৰঙা নহয় ৰেড মানে আপুনি পঢ়া বুজাইছে স্পেলিং টো সেম থাকিব R E A D কিন্তু আপুনি কতে ৰেড বুলি ক'ব লাগিব যদি ৰেড বুলি ক'ব আপুনি তেতিয়া মানুহে বুজি পাব যে একচুয়ালি আপুনি কিতাপ পঢ়া কথাহে কৈছে আপুনি ৰঙা কথা কোৱা নাই যেতিয়া বুক বা নভেল বা নিউজপেপাৰ যদি আপুনি লক লগাই দিব সেন্টেন্সটো তেতিয়া অবভিয়াসলি সেই মানুহজনে জানিবলৈ বাধ্য হৈ যাব যে আপুনি কিবা পঢ়া কথা কৈ আছে আপুনি ৰেড কালাৰৰ কথা কোৱা নাই সো ৰিড এণ্ড ৰেড এই বস্তুটো মন ৰাখিব যদি আপুনি 1 ঘণ্টা আগত কিবা কিতাপ এখন পঢ়িছে এবছৰ আগত কিবা নিউজপেপাৰ এখন পঢ়িছে বা এমাহ আগত কিবা কিতাপ পঢ়িছে হয়তো হেতু যদি ইংলিছত ক'ব লাগে যে I read this book 1 month back I read this newspaper yesterday এনেই ক'ব ঠিক আছে আৰু প্ৰেজেন্টত আৰু ফিউচাৰটো ৰিডে আপোনাৰ এটো এটা মিস্টেক বহুতে কৰে আপোনাৰ উচ্চাৰণটো কতে আপোনাৰ ভুল কৰে বা বহুতে এটো নাজানে যে ৰিডক কি বুলি কয় বহুতে ৰিডক ৰিড বুলি কৈ দিয়ে কথাটো কৈছে পাষ্টৰ যে I read the book yesterday this is wrong I read the book last month I read the newspaper day before yesterday this is wrong read নহব read মন ৰাখিব আৰু এটা ওয়ার্ড আছে যেটো সিলি মিস্টেক আপোনাৰ হয় বহুতে আপোনাৰ ভুল কৰে বহুতে 90% মানুহে ভুল কৰে হেতু হৈছে আপোনাৰ ডি আৰু ডা T H E D নে ডা কি হ'ব কোনোবা কয় ডি বুলি কোনোবা কয় ডা বুলি তেনেকে সিনেমা এখন শেষ হলে লাষ্টত আহে আপোনাৰ ডা ইন বুলি তো কোনোবা কয় ডি ইন কোনোবা কয় ডা ইন কিন্তু একচুয়ালি হয় কি ডা হয় না ডি হয় সবৰে কনফিউজন সো আজি আপোনাক মই কনফিউজনটো দূৰ কৰি আছো সো প্ৰথম ক্ষেত্ৰ হল আপোনাৰ এজ এ গ্ৰামাৰ মতে আপোনাৰ গ্ৰামাৰ কি লিখা আছে হেতু আপোনাক মই কৈ আছো যে যিবোৰ ওয়ার্ড আপোনাৰ ভাৱেলেৰে আৰম্ভ হয় A E I O U এই পাঁচটা ভাৱেলেৰে যদি আপোনাৰ কোনবা এটা ওয়ার্ড আৰম্ভ হয় সেই ওয়ার্ডটোৰ আগত যেটো T H E বহিব হেতু আপোনাৰ D বুলি ক'ব লাগিব ওকে সো সিনেমা হে হলে D ইন হ'ব ডা ইন নহয় মন ৰাখিব আৰু তাৰ বাহিৰে এই পাঁচটা ভাৱেলৰ বাহিৰে যিমান কিটা আপোনাৰ লেটাৰ আছে ইংৰাজীত সেইবিলাক লেটাৰৰ আগত আপোনাৰ সদায় T H E টো ডা বুলি উচ্চাৰণ হ'ব মন ৰাখিব ঠিক আছে সো ভাৱেলৰে যদি আপোনাৰ এটা ওয়ার্ড আৰম্ভ হয় যেনেকৈ অৰেঞ্জ তাৰ আগত আপোনাৰ T H E হ'ব স্পেলিংটো সেম কিন্তু আপুনি মানুহক কতে আপুনি ডি অৰেঞ্জ বুলি ক'ব লাগিব ঠিক আছে বা A double P L E এপল বুলি থাকে যদি আপুনি মানুহক ক'ব লাগিব ডি এপল বুলি ক'ব লাগিব আমব্ৰেলা থাকিলে মানুহক ডি আমব্ৰেলা ক'ব লাগিব A E I O U যেটো ভাৱেল হয় ওকে ইন্ডিয়া থাকিলে ডি ইন্ডিয়া ক'ব লাগিব যেটো আইটো আপোনাৰ ভাৱেল হয় ডা ইন্ডিয়া নহয় সো ডা হ'ব তেতিয়াহে এই পাঁচটা ভাৱেলৰ বাহিৰে বাকি যিকিটা আপোনাৰ লেটাৰ আছে যেনে G H I J K L M N O P Q R X Y Z সেইবিলাকৰে যদি কোনবা এটা ওয়ার্ড আৰম্ভ হয় তাৰ আগত যদি আপুনি T H E লিখে আপুনি ডা বুলি ক'ব লাগিব মন ৰাখিব বহুতে ভুল কৰে এটা বহুত ইম্পৰ্টেন্ট টপিক হয় নেক্সট হৈছে আপোনাৰ মানুহক যদি কেতিয়াবা আপুনি উইশ কৰে তেওঁৰ বাৰ্থডে কাৰণে বা নৱবৰ্ষৰ কাৰণে বা বিহুৰ কাৰণে বা কিবা ফেষ্টিভেলৰ কাৰণে বা কিবা অকেশনৰ কাৰণে যিকোনো ক্ষেত্ৰত মানুহ যদি আপুনি উইশ কৰে আপুনি সেই সনটো নকব ইয়াৰটো নকব সেইটো এটা ভুল হয় আপোনাৰ যেনেকৈ আপুনি যদি কোনোবা এজন ব্যক্তিক আপুনি নৱবৰ্ষৰ শুভেচ্ছা দিব বিচাৰিছে উইশ ইউ এ ভেৰি ভেৰি হেপী নিউ ইয়াৰ ফৰ 2020 উইশ ইউ এ ভেৰি ভেৰি হেপী নিউ ইয়াৰ ফৰ 2021 সনটো নকব
এটা আপোনাৰ অড দেখি একচুৱেলি ভুল হয় আপোনাৰ উইচ ইউ এ ভেৰি ভেৰি হেপী নিউ ইয়াৰ এনে ক'ব পাৰে আপুনি ঠিক তেনেকৈ বাৰ্থডেৰ ক্ষেত্ৰতো আপুনি যদি কোনোবা এজনৰ বাৰ্থডে উইচ কৰিব খুজিছে উইচ ইউ এ মেনি মেনি হেপী ৰিটাৰ্ণছ অফ দ্য ডে বুলি ক'ব উইচ ইউ এ মেনি মেনি হেপী ৰিটাৰ্ণছ অফ দ্য ডে ফৰ ইয়ৰ 13th বাৰ্থডে ফৰ ইয়ৰ 31st বাৰ্থডে ফৰ ইয়ৰ 40th বাৰ্থডে তেনেকৈ নক'ব বা উইচ ইউ হেপী বাৰ্থডে ফৰ ইয়ৰ 25th বাৰ্থডে বা উইচ ইউ ভেৰি ভেৰি হেপী বাৰ্থডে 2021 এনেকৈ নক'ব চনটো নক'ব আৰু লগতে আপুনি তেওঁ কিমান বছৰ হ'ল আপোনাৰ বাৰ্থডে বা আপোনাৰ সেই উৎসৱটো কিমান বছৰ হ'ল বা আপোনাৰ নৱবৰ্ষ কিমান বছৰ হ'ল বা বিহু কিমান বছৰ হ'ল বা কোন চনত হৈ আছে সেইটো উল্লেখ নকৰিব চিম্পলি ক'ব উইচ ইউ এ ভেৰি ভেৰি হেপী বাৰ্থডে উইচ ইউ এ ভেৰি ভেৰি হেপী নিউ ইয়াৰ উইচ ইউ এ হেপী বিহু খালাছ চিম্পলকৈ ক'ব চনটো আৰু কেতিয়া হৈ আছে এইটো আপুনি মেনশ্যন নকৰিব এতিয়া বহুত ধৰণৰ ভুল হয় মনত ৰাখিব চ' এনেকুৱা ধৰণৰ বহুত আৰু ৱাৰ্ড আছে যিবোৰ আমাৰ দৈনন্দিন জীৱনত ভুল হয় ইংৰাজী কওঁতে চ' পিছলৈকে আকৌ আপোনালোকৰ ওচৰত আহিম সেইবোৰ আপোনাৰ ৱাৰ্ড লৈ পিনে আজিলৈকে এইখিনিতে ৰাখিলোঁ চ' মই কোৱা কথাখিনি মনত ৰাখিব প্ৰেক্টিছ কৰি থাকক আপোনালোকে ইংলিছ মই যদিও ভিডিঅ' কমকৈ আপলোড কৰোঁ এই চেনেলটোত তথাপি আপোনালোকে প্ৰেক্টিছ কৰি থাকক আৰু কিবা প্ৰব্লেম হ'লে কিবা জানিব বিচাৰিছিলে আপোনালোকে মোক ফেচবুক পেজ যিটো আছে আপোনাৰ ইউ এডভাইজাৰ বুলি তাতে আপুনি ইনবক্স কৰিব মোৰ লগত ডিছকাছ কৰাৰ কাৰণে কিন্তু প্ৰেক্টিছ মাষ্ট ঠিক আছে ৰাখিছোঁ যি কাৰণে জয় অসম